মোৰ পাৰ্টনাৰ আজি আমি ফুৰবা যোৱা ফুচকা খাব যোৱা তো ভাই ভনী সকলোকে গুড মৰ্নিং কাৰণ ৰাতিপুৱা উঠিলোঁ আৰু বৰ্তমান 5:30 বাজি আছে তো চবক পাৰে এতিয়া মই মুখ চুখ ধুওঁ আৰু বন্ধু বান্ধৱীসকল কালি মানে আহি একদম অৱস্থা বেয়া কাৰণ বৰষুণ মানে মইতো দেখাইছিলোঁ বৰষুণত ভিজি ভিজি আহিছিলোঁ তাৰ কাৰণে মই ভিডিঅ'টো ষ্টাৰ্টিং নকৰিলোঁ আৰু তো আজি ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ ৰাতিপুৱা তো ৰাতিপুৱা মই সোনকালে উঠিলোঁ মুখ চুখ ধুই পৰা খাই লৈ একদম বহি দিছোঁ কাৰণ কাম বন একো নাই তো পূৰা খিৰিকীৰ ওচৰত বহি লৈছোঁ আৰু ইফালৰ পৰা দেখা পায় আৰু বিচ গাইজ গা চা ধুলো আৰু গা চা ধুই মানে অলপ হেৰি কৰি আছোঁ এনে আছোঁ আৰু মানে মই গোৱালপাৰা আহিছিলোঁ ভিডিঅ' চিডিঅ' বনাম বুলি কিন্তু মই কালিৰ পৰা মই যেতিয়া মানে কালি আহিছোঁ কালিৰ পৰা বৰষুণ দি আছে আজিও বৰষুণ চাব পাৰে তো এইফালে বৰষুণ পূৰা তো এতিয়া কি কৰিম আৰু উপায় নাই এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকিব লগা হৈছে তো মাত্ৰ গা চা ধুলোঁ তো গা চা ধুলোঁ এতিয়া কিবা এটা খাওঁ খাই পিনে আৰু এই মোবাইল টিপা এনেকৈ কাম চলি আছে তো বৰষুণৰ বতৰত কি কৰিম আৰু ক'ত যাম তো গাইজ খোৱা দোৱা হ'ল আৰু এতিয়া মানে টোপনি মৰা কাম খাৱা লোৱা টোপনি মৰা এইকেইটাই কাম চলি আছে তাৰ বাহিৰে বেলেগ হোৱা নাই আৰু হ'বনো কি বাৰিষাৰত বৰষুণ তো খাৱা লোৱা হ'ল এতিয়া মানে আছোঁ আৰু গাইজ এতিয়া আবেলি হৈছে আৰু মই মানে টোপনি মাৰি আছিলোঁ তো তাৰ কাৰণে টোপনি মাৰি পূৰা উঠিলোঁ আৰু এতিয়া বৰষুণ কমছে আৰু বৰষুণ কমলেও কি হ'ব তো দেখা পাইছে তো খুৰাহানা ঘৰটোৰ কাষতে এখন পাহাৰ আছে এইখন পাহাৰ আৰু অলপ আগত গ'লে তো এইফালে আছে ব্ৰহ্মপুত্ৰ আৰু এইটো দেখা হৈছে ডাঙৰ পুখুৰী তো গাইজ কিবাকে বৰষুণ এতিয়া কমছে এতিয়া কি কৰোঁ বাহিৰত ওলাই যাওঁ না নাযাওঁ ভাবি আছোঁ বাহিৰত ওলাই যাওঁ বুলি তো চাওঁ আৰু তো বৰষুণ মানে অলপ অলপ কিন কিনকৈ পৰি আছেই তো চাওঁ আৰু কি হয় আৰু তো যাওঁ না নাযাওঁ তাকে ভাবি আছোঁ এনেকুৱা বৰষুণত মানে বেলেগত যায়ো লেতেৰা লাগে কাৰণ কাপোৰ চাপোৰ এনে লেতেৰা হয় আৰু ৰাস্তা চাস্তাও লেতেৰা হৈ থাকে তাৰ কাৰণে যাব মন নাই টোপনি মাৰা বম আৰু মই কালি আহৰ পৰাই মানে বৰষুণ দি আছে আৰু ইয়াতে এনেই ভাল লাগে কিন্তু মানে বৰষুণ দিলে এনেকুৱা মহ হয় মই ইয়াতে থিয় হৈ আছোঁ না পূৰা মহ কামুৰি আছে মানে বিৰাট মহ আৰু দেখা পাইছে ঠাইবিলাক ইমান জংঘল সেইটো কাৰণে বেছি মহ আৰু তো ইমান মই নাযাওঁ আৰু আগলৈকে তো গাইজ ইয়াতে মহৰ উৎপাত নামাম মানে আৰু বৰষুণ দিয়াৰ কাৰণে বেছি মহ হয় তো জংঘল বেছি থকাৰ কাৰণে মহ চহ আছে আৰু তো বহুতো প্লেনিং চেনিং কৰাৰ পিছত ফাইনেলি আমিও ওলালোঁ মানে গোৱালপাৰাত মানে টাউনত যাম আৰু ট্ৰেন্সপৰ্টলৈকে আৰু ইভিনিং টাইমত আমি ফুচকা খাব মানে বেলেগ কাম নাই বেলেগ ক'তো ফুৰিব নাযাওঁ ফুচকা খাব যাওঁ তো ওলাই পিনে ৰেডি হৈ আছোঁ তো বাইদেউ আহি আছে বাক ৰখি আছোঁ তো বাও আহি আছে লগত বা আৰু মই যাই আছোঁ আৰু বাক ৰখি আছোঁ বৰ্তমান মই অকলে আগত আহিলোঁ যিহেতু মই ভিডিঅ'টো ষ্টাৰ্টিং কৰি আছোঁ আৰু তো একদম মজা ধুনীয়া হৈছে পূৰা এতিয়া আমি যাই আছোঁ ফুচকা খাব হা বৰষুণ দিছে না মজা হৈছে ৰাস্তা তো ফাইনেলি বহুত প্লেনিঙৰ পিছত আমি গৈ আছোঁ ট্ৰেন্সপৰ্ট আৰু ইয়াতে মোৰ পাৰ্টনাৰ আজি আমি ফুৰবা যোৱা ফুচকা খাব যোৱা দুই এলেহুৱাই যাই আছোঁ পূৰা उठाले रे देवा उठाले रे बाबा তো গাইজ এতিয়া আমি যাই আছোঁ আৰু ৰাস্তাই কি বকিম কি নবকিম কেমেৰাটো অ'পেন কৰি লৈছোঁ তো এতিয়াও যাই
अरे भाई भाई समझ के बोल रहा हूँ यार, बुरा लगता है भाई। आप क्या देखना पड़ रहा है? গাইজ ফাইনেলি আমি ফুচকা খাই আহি পালোঁ আৰু এতিয়া আমি যাই আছোঁ ঘৰ আৰু ঘৰত যাই কি হয় কি নহয় মই ভিডিঅ'টোত দেখাম আৰু মানে লগত লৈছোঁ ফুচকা তেওঁ ভিডিঅ'টো চাই থাকক এই একযোৰ মই দেখিছিলোঁ ভিতৰত ক'লা গাইজ আমি যে এনে নলাং বুলি কওঁ মানে ঘৰৰ পৰা সেইটো কাৰণে মানে দেখা পাইছে ৰাস্তা কেনে অৱস্থা গতিকে এই ৰাস্তাটো যাব পাৰে নেকি তো এইফালে আমাৰ নাইট চুৰেল পূজাৰীহঁতে কিমান জংঘলত থাকে মানে নেশ্যনেল পাৰ্কত থাকে ফাইনেলি আমি আহি পালোঁ ঘৰ আৰু মানে চাব পাৰে বৰষুণ দি পিনে অৱস্থা কেনে হৈ গৈছে আৰু আমাৰ চাব পাৰে বৰষুণৰ বতৰত পুৰা দিনটো বৰষুণ আৰু ঘামি ঘামি অৱস্থা নোহোৱা হৈছোঁ এতিয়া ৰুমৰ ভিতৰত যাম অলপ ফ্ৰেছ হওঁ তাৰপিছত দেখাইছোঁ A few moments later. গাইজ ফাইনেলি আমি আহি পালোঁ ঘৰ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰে যেন গতিকে নতুন এটা ভিডিঅ' লৈ বিদ্যুৎ ভাইয়ে পুনৰ আহিব গতিকে আজিলৈ বাই বাই